গুড মৰ্নিং ৰাইজসকল। আজি ৰাতিপুৱাই বায়ে ফোন কৰি মাতিছে বোলে আচোন গোটেই ঘৰ লেতেৰা, মানে বাহঁত থাকে তিনিচুকীয়াত, আজি আহিছে গোটেই লেতেৰা হৈছে। বায়ে কৈছে যে আহোঁতে চেণ্টাৰৰ পৰা গ্লাছ ক্লিনাৰ এটা লৈ আহিবি। তাকে লৈ মা আৰু মই ধুনীয়াকৈ ওলালোঁ বাৰ ঘৰলৈ। বাৰ ঘৰ আহি পাওঁ মানে তাই আগফালে নাই, পূৰা ভিতৰত কাম কৰাত ব্যস্ত, গোটেই ঘৰটো লেতেৰা। আৰু মই আহি পোৱাৰ পিছত ৰখিবলৈ দিয়া নাই বোলে, কৈছে কাম বতাই দিছে কৰ আৰু। তাৰপিছত আহি ভিতৰতো দেখোন গোটেই ধূলি বালিয়ে পোট খাই আছে, মানে এবছৰ নাথাকিলে ভাবক আৰু ৰুমটো কেনেকুৱা হ'ব। তাৰপিছত আৰু এটা বস্তু ধুনীয়াকৈ সামৰিব লাগিব, সামৰি মেলি গোটেই বিচনা চিচনা খুলি ধুনীয়াকৈ চাফা কৰিব লাগিব, যিহে ধূলি ওলাইছে। তাৰ মাজতে আকৌ বায়ে বনালে চাহকণ বনাই ধুনীয়াকৈ আগফালে বহি গোটেইকেইটাই চাহকণ খাই ল'লোঁ। আৰু দিনটোৰ 2-3 ঘণ্টা কাম কৰি মেলি ৰুমটো চাফা কৰিলোঁ। চাওকচোন এতিয়াহে মানুহ থাকিব পৰা ৰুম হৈছে। আৰু তাৰপিছত গা পাটো ধুই ভিনটোৰ কাপোৰে পিন্ধি ল'লোঁ, মানে মোৰ কাপোৰৰ গতি নাই আৰু গোটেই ধূলি। তাৰপিছত আৰু বায়ে দি দিলে ভাতকেইটা ধুনীয়াকৈ বহি খাই লৈ মই আৰু মা ওলালোঁ ঘৰলৈ, মানে ৰাতিপুৱাই অহা এতিয়া সন্ধিয়াই বোলে, ইফালে জেকেটো অনা নাই। তাৰপিছত আৰু ভিনদেউহঁতক বাই দি আমিও আহিছিলোঁ ঘৰলৈ। আহি থাকোঁতে আকৌ ট্ৰেইন লাইনডাল পৰিলে, কি হ'ল নাজানো, আজি ট্ৰেইনখন দেখোন ৰাস্তাৰ ওচৰতে ৰখি গ'ল। তেনেকৈ আৰু ট্ৰেইনো গ'ল, আমিও আহি পালোঁ ঘৰত।